হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে ফ্ৰেণ্ডছ। মই বৰ্তমান আছোঁ এতিয়া আমাৰ কপাহেৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ শোভাযাত্ৰা আৰম্ভণি চলি আছে আৰু তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু এয়া চাওক, এয়া দেখিছে আমাৰ কপাহেৰা অসমীয়া বোলছবি জগতৰ অভিনেতা কাশীপ ডেকা আৰু লগতে তেওঁৰ লগত দুজন অভিনেতা আছে আৰু লগতে এয়া বিহু নৃত্য চলি আছে। এয়া দেখিছে কাশীপ ডেকা আমাৰ কপাহেৰাৰ। উপসভাপতি মাননীয় বিপিন ফুকনদেৱে, গতিকে আমি তেখেতক আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। গামোচাখন পিন্ধাই ল'ব। ৰাহুল ৰাহুল ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক জয় মাননীয় শ্ৰীযুত অৰুণ হাজৰিকাদেৱক, বিশিষ্ট অভিনেতা, তেখেতক আদৰণি জনাব শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য মাননীয় শ্ৰী ৰঞ্জন বৰাদেৱে, তেখেতক আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ গৌৰৱ, আমাৰ এই অঞ্চলৰ কপাহেৰা অঞ্চলৰ গৌৰৱ, আমাৰ সকলোৰে চিৰ পৰিচিত মাননীয় আকাশদ্বীপ ডেকা ডাঙৰীয়াক, তেখেতক আদৰণি জনাব উৎসৱ উদযাপন সমিতিৰ সভাপতি মাননীয় দীপ্তিকান্ত বৰাদেৱে, তেখেতক আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত হৈছে তপন শইকীয়া ডাঙৰীয়া, অভিনেতা, তেখেতকো আমি এখনে ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ আমাৰ অঞ্চলৰ জাজৰি নিৰ্বাহী তেখেত, গতিকে আমি তেখেতক এখনে ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব বিক্ৰম ৰাজুৰাই, গতিকে তেখেতক আমি ৰাজুৰাই বেছি হৈছে
পঁচিছটা বছৰ অতিক্ৰম কৰিলে শংকৰদেৱ শিশু নিকেতনে কপাহেৰা অঞ্চলৰ এটা ব্যতিক্ৰমী বুলি মই কওঁ। ইয়াত আজি বহুতো ছাত্ৰ ছাত্ৰী মই আশা ৰাখিছোঁ আজি মোক যেতিয়া ক'লে যে আকাশে এটা ফোন কৰিছিলে আৰু তাৰপিছত মই আহিম বুলি কৈছিলোঁ। তাৰপিছত আমাৰ সফল আছিলে, তেওঁলোকৰ সহযোগতে মই আহি পেলাই আজি মহান অনুষ্ঠানটোত ইয়াত ভৰি দিবলৈ পাই মই নিজকে ধন্যবাদ মানিছোঁ আৰু আপোনালোকৰ চৰকাৰে বা পদৰ পাই মই যথেষ্ট আনন্দিত হৈছোঁ। আজি তেনেকৈ এই শিক্ষানুষ্ঠানে 25টা বছৰ পাৰ কৰিলে মই ভাবোঁ অনাগত দিনবিলাকত নগাঁও জিলাৰ ভিতৰতে এখন উচ্চ মানদণ্ডৰ এখন বিদ্যালয় প্ৰতিষ্ঠা হৈছে বুলি অনুমান কৰিছোঁ। মই আমাৰ আচাৰ্যসকলৰ লগত কথা বতৰা পাতিছিলোঁ। তেখেতসকলে যি মোক ক'লে সেইখিনি মই অনুমান কৰিছোঁ। এই বৃহৎ অনুষ্ঠান বুলি কওঁ আজি শংকৰদেৱ শিশু নিকেতন আৰু কপাহেৰা অঞ্চলৰ গোটেই ৰাইজ উঠি পৰি আহিছে আৰু কপাহেৰা অঞ্চলৰ ৰাইজৰ এই আন্তৰিকতা নাথাকিলে এই মহান অনুষ্ঠানটো কেতিয়াও গঢ়লৈ নুঠিলেহেঁতেন বা 25টা বছৰ কেতিয়াও অতিক্ৰম নকৰিলেহেঁতেন। আজি এই শুভ মুহূৰ্তত মই আমাৰ শোভাযাত্ৰা উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। লগত আমাৰ চেত্ৰা বাইদেউ আহিছে, চেত্ৰা বাইদেৱে তেখেতে আৰু আশীৰ্বাদ কৰিব মোক যাতে ময়ো এই অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ বা ৰাইজৰ লগত জড়িত হৈ ৰাইজৰ সেৱা আগবঢ়াই যাব পাৰোঁ বা মোৰ যিখিনি কৰ্ম সংস্কৃতিৰ মাজেৰে কৰ্মক্ষেত্ৰখনত মই ভোট দি যাব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আকাশদ্বীপক এই মহান অনুষ্ঠানটোলৈ তেওঁলোকে মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু শংকৰদেৱ শিশু নিকেতনৰ বিষয়ববীয়াসকলে ধন্যবাদ। দূৰ হ'ল যে ঠাইটো আপোনালোকৰ দায়িত্ব হৈছে মানুহ গঢ়াৰ আৰু মই আশা কৰিছোঁ যে ইয়াৰ যাতে কোনো অমানুষ নহয়, মানুহ হ'ব। 25টা বছৰ ইতিমধ্যে আপোনালোকে অতিক্ৰম কৰালে আৰু বাকী এইবিলাক দুদিন আছে, এইবিলাক মংগলময় হওক। মই এই অঞ্চললৈ আহি আকাশদ্বীপৰ আৰু বিহুত বৰ ডাঙৰ বিহু পাতিছিলে, পথাৰখনত মনত আছে। আৰু এটা সময়ত আমি এইবিলাক অনুষ্ঠানত কৰিবলৈ খুব আহিছিলোঁ। গতিকে এটা অনুভৱ হৈছে। সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা নিবেদিত। সকলোৰে যাতে জয় জয় মই হওক, ভগৱানে ৰাখক। ধন্যবাদ। আপোনালোকে ইয়ালৈ মতাৰ বাবে মই আনন্দিত হৈছোঁ। মই আচলতে আজি কালি সাহিত্যসভাৰ পৰা 4 বজাত ঘৰ সোমাইছোঁ আৰু যিহেতু মোক 6টা বজাত অনাৰ কথা আছিলে, যি নহওক গৈ পালে আৰু আপোনালোকক ভাল পাইছোঁ। কিন্তু মই একো নোখোৱাকৈ
বাতৰিটা গতিকে একো নাখালে মানুহৰ কেনেকুৱা হ'ব পাৰে কিন্তু যি নহওক মই কাৰ ঘৰত গ'লো ইন্দ্ৰ ঘৰত গৈ ছাৰসকল আছে কাৰণে মই সকলো তেওঁলোকে সফল কৰি হাঁহিব পৰা নাই দুটাৰ পৰা একোটালৈ হাঁহিছে মই দেখি আছো বেয়া পোৱা নাই মানুহ যাব লাগিব না পিছত বেঞ্চখন যিখন আছে জেউৰা চাইডত লৈ আহিব লাগে আমাৰ আগৰ গাড়ীখন লৈ আপোনাক প্ৰয়োজন হৈছে গতিকে আপোনাৰ ইয়াত পুৰণা বিল্ডিঙৰ লগত পিছে পিছে যাব লাগিব মনত ৰাখিবা তোমালোকে মনত ৰাখিবা বঢ়িয়া
আহিছোৱা ক'ত আহি
হাতটো অকণমান